আপোনালোকে চাওক গামোচাৰ ওপৰেদি মানুহবোৰ গৈছে, গাড়ীবোৰ গৈছে, ৰাইজে ৰাস্তাত ৰখি মূৰ দুৱাইছে, হাত চাপৰি বজাই বজাই নাম গাইছে। হেল্ল' গাইজ, আশাৰো সকলোৱে ভালে আছে। আপোনালোকে জানেনে গামোচাখন যে আমাৰ অসমৰ স্বাভিমান হয়, এই গামোচাখনক লৈ কেইদিন পিছে পিছে মানুহে বিতৰ্ক কৰি থাকে, বহুত ক্ৰিটিচাইজ কৰি থাকে। কিন্তু এই গামোচাখনক লৈ যে মানুহে কিয় ক্ৰিটিচাইজ কৰে বুজি নাপাওঁ। আজি আপোনালোকে প্ৰথমতে ভিডিঅ' দেখাই লওঁ, তাৰপিছত কিছুমান কথা ক'ম। তো বলক ভিডিঅ'টো চাই আহোঁ। আপোনালোকে চাওক গামোচাৰ ওপৰেদি মানুহবোৰ গৈছে, গাড়ীবোৰ গৈছে, ৰাইজে ৰাস্তাত ৰখি মূৰ দুৱাইছে, হাত চাপৰি বজাই বজাই নাম গাইছে। এইফালে আকৌ লোকেল MLA গৰাকীৰ ভৰি চুই সেৱা যাচিছে। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি কি ভাবে? অসমীয়া স্বাভিমানত আঘাত আনিছে নেকি? সেইটো কি অসমৰ স্বাভিমানত আঘাত আনিছে নেকি? আপোনালোকৰ মন্তব্যটো কমেণ্ট ছেকশ্যনত জনাওক। এই যে গামোচাৰ ওপৰেদি মানুহ পাৰ হৈ যোৱা, গাড়ী পাৰ হৈ যোৱা বিষয়টোত আপোনালোকৰ কি মতামত মই নাজানো। এতিয়া বলক আৰু এখন আপোনালোকক ফটো দেখাওঁ। আপোনালোকৰ মনত আছে নাই কেইদিনমান আগতে এই ফটোখনক লৈ কিমান বিতৰ্ক হৈছিলে? গোটেই অসমত এই ফটোখনক লৈ এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হৈছিলে। এতিয়া কথাটো হ'ল এই ভিডিঅ'টো আৰু এই ফটোখন আপোনালোকক কিয় দেখুৱাইছোঁ, তাৰ এটা বিশেষ ৰিজন আছে। এই ভিডিঅ'খন চাই আপোনালোক গমেই পাইছে যে এই ভিডিঅ'খনত এই গামোচাখনৰ ওপৰত একাংশই খোজকাঢ়ি গৈ আছে, একাংশই গাড়ী চলাই আছে। কিন্তু তেখেতসকলে এই গামোচাটোক এখন ধৰ্মীয় শোভাযাত্ৰাত ব্যৱহাৰ কৰিছে, কিন্তু এইটোক লৈ কোনো বিতৰ্ক হোৱা নাই। এই গামোচাখন যদি আজি যদি বেলেগ কাষ্টে যদি ব্যৱহাৰ কৰিলে হয়, যদি এই গামোচাখন পাৰি এটা গাড়ী চলাই গ'লে হয়, এটা চাইকেল চলাই গ'লে হয়, তাৰ অৱস্থাটো কেনেকৈ হ'লে হয় গমেই পাইছেনে? এই ভিডিঅ'ত যিটো দেখিছোঁ সেইটো ভিডিঅ'ত কিন্তু অসমীয়াৰ যিটো স্বাভিমান গামোচা হয়, গামোচাখন সিহঁতে পাৰি এটা ধৰ্মীয় শোভাযাত্ৰা কৰি আছে। গতিকে এইটো শোভাযাত্ৰা যেতিয়া গামোচাটো ব্যৱহাৰ কৰিছে, সেইটো মই ভাবোঁ যে এইটো কোনো অপমান হোৱা নাই, কোনো মানে আমাৰ স্বাভিমানত আঘাত হানা নাই। ৰজাগাঁও বালিপাৰাৰ ৰাইজে ৰাস্তালৈ ওলাই আহি গামোচা পাৰি এনেকৈ সেৱা লোৱা দৃশ্য, এই ক্ষেত্ৰত আপুনি কি মতামত আগবঢ়াব সেই বিষয়ে মই ঠিক নাজানো, কিন্তু মই ক'ব বিচাৰোঁ যে ভাল কামত যদি এই অসমৰ স্বাভিমান যিটো গামোচাটো ব্যৱহাৰ তেতিয়া স্বাভিমানটো বাঢ়িবহে, তাতো বেয়া হোৱাৰ কোনো কথা নাই। কিন্তু একাংশ দালালে কি কৰে, এইটোক লৈ বিতৰ্ক কৰি আমাৰ সাধাৰণ মানুহৰ মাজত কি কৰে, এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু এই বিষয়টোৰ লগত সংগতি ৰাখি এটা বাৰ্তা দিব বিচাৰিছোঁ। আনফালে আকৌ বৃদ্ধাজনে ৰোগীয়া সন্তানক বাহিৰলৈ উলিয়াই আনি এনেকৈ শুৱাই থৈ আঁঠু কাঢ়ি ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। গতিকে আপোনালোকে সজাগ, একাংশ দালালে মানে ঘিলুনোৱা মানুহবিলাকে কি কৰে, আমাৰ সাধাৰণ মানুহবিলাকৰ মাজত মানে য'তে ত'তে যিকোনো বস্তু লৈ বিতৰ্ক সৃষ্টি কৰি দিয়ে, আমাৰ মানুহৰ মাজত ডিভাইড আনি দিয়ে। এতিয়া ছাপ'জ আমি বাহিৰত গ'লোঁ, বাহিৰত যোৱাৰ লগে লগে এই গামোচাখন আমাৰ ডিঙিত থকাৰ লগে লগে তেতিয়া চিনাকি দিব পাৰিম যে এইটো আমাৰ অসমৰ স্বাভিমান হয়, আমি অসমীয়া। গতিকে আপোনালোকে সজাগ হওক, আমাৰ অসমখনৰ এক ভাতৃত্ববোধৰ এক পৰিৱেশৰ সৃষ্টি হৈ আছে। সেই পৰিৱেশটো একাংশ দালাল কি কৰে, ভাঙিব চেষ্টা কৰে। গতিকে যিকোনো পৰিস্থিতি, যিকোনো পৰিৱেশত কিবা এটা কোৱাৰ আগত আমি ভাবিব লাগে এইটো সঠিক হয় নে নহয়। ক্ষেত্ৰত সকলোৱে সচেতন হ'ব বুলি আশা ৰাখিলোঁ। জয় আই অসম।